এভৰিৱান গুড মৰ্ণিং। কি খবৰ সকলোৰে? আশা কৰোঁ ভাল, সকলোৰে মোৰো ভালেই। আৰু আজিৰ ব্লগটো মই ইয়াতে আৰম্ভ কৰিব লৈছোঁ। এতিয়া সময় হৈছে 9টা আৰু আজি আমি এঠাইলৈ যাম। তো চাই থাকক ভিডিঅ'টো একেলগে কলৈ যাওঁ, ঠিক আছে? বাবু ওলাইছে। পাপা আমি ক'ত যাম? ক'ত যাম আমি? কোৱা কোৱা কোৱা, কলৈ যাম? আচলতে মই আজি মামীহঁতৰ ঘৰলৈ যাম। আইতাক চাবলৈ বহুদিন যোৱা হোৱাই নাই, সেইকাৰণে যাবলৈ ওলালোঁ। মোৰ দেউতা যিহেতু বজাৰলৈ যায়, গাখীৰ দিবলৈ দেউতাৰ লগতে ওলালোঁ। চাই থাকোঁ। দেউতাৰ ঘৰত গাখীৰ দিবলৈ সোমাইছোঁ। বাবু আৰু মই ইয়াতে ৰৈ আছোঁ। বজাৰ মানে দোকানত কৰবাত নহয় কৰবাত মানে কিবা এটা লাগে ন, সৰু ঘৰতে মানে এটা লৈ ল'লে খাওঁ। এয়া আমি টেম্পু দি গৈ আছোঁ। এতিয়া দেউতা আমাক ইয়াতে টেম্পু উঠাই দিলে। মানে আৰু কাম আছে কিবা দেউতাৰ, সেইকাৰণে আমি বাবু আৰু মই টেম্পু লৈ আমি আহি পালোঁ। দেখা পাই আগবাঢ়ি আহিলে আৰু ভণ্টিহঁত আছে, মানে কেমেৰাৰ ভয়তে লুকুৱাই আছে দেই, আগবাঢ়ি অহা নাই, পিছত আছে মানে ভিডিঅ' দেখুৱাব মানা কৰিছে, পিছত কেতিয়াবা দেখিব পাৰোঁ। আৰু এয়া আহি পালোঁ। এয়া ফুলজোপা ইমান ধুনীয়াকৈ ফুলি আছে। আৰু এয়া ভণ্টি দুজনী সিহঁতে বোলে মোক ডান্স কৰি দেখুৱাব, সেইকাৰণে এয়া আমাৰ আৰু আইতা হয়, মোৰ মৰমৰ আইতা। আৰু এতিয়া ভণ্টি দুজনী ডান্স চাওক। Papa. Tidur. Ya আমি খাম চাহ। এবাৰ খাইছোঁ আৰু খাম। ভাত হৈ গ'ল ৰেডি, ভণ্টি খাই আছে। পাপা ভাত নোখোৱা তুমি? ভাত খাবা নাই?
ভাত হ'ল, এতিয়া ভাত খাম, ভাত খাই উঠি আৰু যাব লাগিব। এতিয়া বৰষুণ যাব নোৱাৰা হ'লো তো পিছত যাম। তো আজি ভিডিঅ'টো মই ইমানতে সামৰিলোঁ। তো ভিডিঅ'টো চাই মোক কেনেকুৱা পালে প্লিজ জনাব। আজিলৈ বাই বাই।